দলগাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত একাঠু পানী ৰাজ্যত নেৰানেপেৰা বৰষুণ বিভিন্ন প্ৰান্তৰ লগতে দলগাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত একাঠু পানী দলগাঁও 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত একাঠু পানী কাৰণ ঠিকাদাৰে নিজৰ খিয়াল খুচিমতে পকী নলা নিৰ্মাণ কৰাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে দলগাঁও ৰাইজে। দলগাঁও অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়ৰ সন্মুখৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য যিকোনো সময়ত হয়তো ভয়ংকৰ পথ দুৰ্ঘটনা হ'ব পাৰে। দলগাঁও ঠিকাদাৰে কৰি থৈ যোৱা গভীৰতিৰ দুৰ্ভোগ কিমান দিনলৈ ভুগিব লাগিব সেয়েহে ৰাইজৰ মাজত প্ৰশ্ন উদয় হৈছে। ঠিকাদাৰে কৰি থৈ যোৱা কামৰ গাফিলতিবোৰ চৰকাৰে তদন্ত কৰিবনে? নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন সংবাদ। এয়া অসমৰ ভাৰতবৰ্ষৰ অংগ হিচাপে অসম তাৰে স্বচ্ছ ভাৰত অভিযান বুলিবলৈ এটা আমাৰ মোদী প্ৰধানমন্ত্ৰীদেৱে আগবঢ়াইছিল, কিন্তু আজি দেখা গ'ল সেয়া চব ফুটুকাৰ ফেন। আমাৰ দলগাঁৱত দেখা পাইছোঁ যে আমাৰ অলপ দিনৰ আগতে আমাৰ উপায়ুক্ত মহোদয়ে এটা মই হোৱাটছআপত পালোঁ যে মেইন ৰোডত অথচ ৰাষ্ট্ৰীয় ঘাইপথত যদি ক'ৰবাত গাঁটা গোটা বা বেয়া আছে তেওঁ জনাব দিছিলে। কিন্তু আজি দেখা গৈছে হিমন্ত বিশ্ব শৰ্মাদেৱে বিভিন্ন ৰাস্তা ঘাটৰ ওপৰত গুৰুত্ব দিছে যদিও আজি আপোনালোকে হয়তো দেখিব এই দলগাঁৱত গোটেই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ গোটেই পানীৰে আৱৰি আছে। ইয়াতে লগতে আছে ইয়াৰ আমাৰ চক্ৰ বিষয়া কাৰ্যালয়। এই তেখেতে বানপানীৰ কাৰণে গোটেই দৰং জিলাৰ কৰ্মচাৰীসকলক বানপানীৰ কাৰণে খটুৱাই থাকে, কিন্তু ইয়াকে কয় এটা জতুৱা আছিলে যে নিজৰ পুখুৰে টেকটেকীয়া লোকৰ পুখুৰত আৰু কি পানী ছিটিয়াব, কাৰণ নিজৰ চাৰ্কুল অফিচটোৰ ভিতৰত জনসাধাৰণ যাব নোৱাৰে, গোটেই পানী উঠি থাকে। গতিকে তেওঁৰ কাৰ্যালয়টোৱে মানে গোটেই লেতেৰা, মানুহ দুৰ্গন্ধ থাকিব নোৱাৰে। তাৰোপৰি দেখিছে আপোনালোকে এয়া 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ স্কুলত বিদ্যালয়লৈ ল'ৰা ছোৱালীবিলাক আহি থাকে, বিভিন্ন ধৰণৰ গাড়ীবিলাক গৈ থাকে আৰু দেখিছে যে কিমান ধৰণৰ দুৰ্ঘটনা আজি দলগাঁওখনত হৈ আছে এইবিলাক কাৰণত। কিন্তু আমাৰ বিষয়া মুৰব্বীসকলৰ কোনো গুৰুত্ব নাই ইয়াতে, আৰু গুৰুত্ব নাই আমাৰ মন্ত্ৰী বিধায়কসকলৰো। বিধায়কসকল আহে ঠিক অহা টাইমত, মন্ত্ৰীসকল হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী অহাৰ টাইমত ধুনীয়া ৰং চং দি চাফা চাফা কৰি দিব, এদিনৰ কাৰণে গোটেই অসমৰ ৰাইজে সুবিধা পালে। আৰু সেইটো যেন মুখ্যমন্ত্ৰীয়ে ভাবি লয় যে ইয়াত গোটেই ধুনীয়া, মই অহা দিনা ধুনীয়া যেতিয়া সদায় ধুনীয়া। কিন্তু আজি ইয়াতে কিমান ল'ৰা ছোৱালী বা কিমান মানুহৰ মৃত্যু হৈছে দুৰ্ঘটনাত, সেইখিনি তেওঁলোকৰ কোনো অৱগত নহয়। আচলতে আমাৰ এই ক্ষেত্ৰত PWD বিষয়াসকল ইপিনে দিয়া অহা যোৱা কৰি থাকে, দেখিছে পানী কিমান, কিন্তু এতিয়া বানপানীৰ কাৰণে তেওঁলোকে কান্দি মৰিছে। কিন্তু ইয়াত বানপানী নহওঁতেই যে ইয়াত মানুহ দুৰ্ঘটনাত মৰিব লগা হৈছে সেইখিনি তেওঁলোকৰ চিন্তা ভাৱনা নাই। বৰ ডাঙৰ ডাঙৰ মানে ভাষণবিলাক আচলতে শুনা যায়। এই ঠিকাদাৰবিলাকক এইবিলাক টকাবিলাক যিবিলাক আবণ্টন দিছিলে তেওঁলোকে ঠিকাৰ কাম কেনেদৰে কৰিলে তাৰ কোনো মানে চোৱা চিতা কৰিবলৈ ইয়াত ইঞ্জিনিয়াৰ ৰাখিছিলে। কি কাৰণত ইঞ্জিনিয়াৰসকল বহি থাকে ইয়াতে? তেওঁলোকে যদি ইয়াতে এই ফাইনেল বিলখনো তেওঁলোকে আদায় কৰি দিলে, কিন্তু আজি ইয়াত কোনো ধৰণৰ এই ৰাস্তা পৰিষ্কাৰ কৰিবলৈ তেওঁলোক আৰু নাহে। আজি ডেলি বজাৰত সোমাব নোৱাৰে, ইয়াতে ডেলি বজাৰ সোমাব ব্লকৰ পৰা মানে বিভিন্ন ধৰণৰ ৰুট টেক্সবিলাকো লৈ থাকে, বজাৰৰ টেক্সো লৈ থাকে, কিন্তু বজাৰখনত কোনো মানুহ সোমাব নোৱাৰে। আৰু চাৰ্কল অফিচাৰটো দেখিছেই একদম গোটেই গেলা গন্ধৰে ভৰ্তি হৈ গৈছে। তেওঁলোকে মাটি কামতে ব্যস্ত থাকে, দিনৰ ভাগতো নাই, ৰাতিয়ে ব্যস্ত থাকে। চৰকাৰক মই আহ্বান জনাওঁ, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে সদায় কৈ থাকে যে বিভাগীয় কৰ্মচাৰীসকলে কাম কৰিছেনে নাই তেওঁ খবৰ লয়, কিন্তু আজি ইঞ্জিনিয়াৰসকলক দেখা গৈছে PWD ইয়াৰে কোনো ধৰণৰ চোৱা চিতা নকৰে। সেই বিষয় লৈ মুখ্যমন্ত্ৰী মহোদয়ে অকণমান তৎপৰ হ'ব লাগে যে তেওঁলোকে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে পানী হোৱাটো ইঞ্জিনিয়াৰসকলে দেখিছেনে?